আমি নাম কোৱাৰ আগতে আপোনালোকৰ ওচৰত সেৱা ধৰিছো। আমাৰ যিগৰাকী নাগৰু আছিলে সেই নাগৰুগৰাকীৰ মানে এক্সিডেণ্ট এটা হৈ তেওঁ আহিব পৰা নাই। গতিকে আমি এই নাগৰু ধৰি অনা হৈছে, বহুতো ইয়াত ভুলভ্ৰান্তি হ'ব পাৰে। গতিকে আপোনালোকৰ ওচৰত আমি ক্ষমা মাগিছোঁ। পার্বতীয়ে মহাদেৱক দুটা প্ৰশ্ন কৰিছিল। প্ৰথম প্ৰশ্ন হ'ল ত্ৰিভুৱনৰ মাজেৰে কোনদেৱ শ্ৰেষ্ঠ হয় আৰু হিমেই কাৰ ধ্যান কৰে যায়। আৰু তেতিয়া মহাদেৱে পাৰ্বতীক চাই কৈছিল, শুনা পাৰ্বতী, অ প্ৰিয়ে পাৰ্বতীয়ে তুমি কষ্ট কৰি ল'ব নারীর আগত গুপ্ত কথা হয় যদি পুরুষে পিছত যায় হতায় ঘটন দিয়ে পার্বতীয়ে ও প্রিয়ে পার্বতী
সেইকাৰণে পুৰুষ নাৰীৰ পিছে পিছে ঘূৰে লাগিল ঘূৰা কথা আজি তিথি ৰখি আজি ৰাতি গুপ্ত কথা গম ভাঙি পাতি বৰে চল দ্বিতীয় পহৰ ৰাতি এ দুয়ো পলাই
আৰু আনফালে দীঘলীয়া হেঁচা খেতি কি করে তার কথা কিবা গম পাইছানে
বিয়া করবে তো ঘুমাই ওরে দয়া শরীর কথা নারী গর্ভবতী হলে বংশবৃদ্ধি হয় গর্ভবতী হোৱা কিবা গম পাইছে গৰ্ভবতী হলে কি হব বিলাই কৰি যায় মায়া ভক্তি লাগে আৰু পিতা তারপর নামত তুমি মোর কথাতে ধাই দেখবো পিছত
কেঁচুৱা হৈ বিয়াক দেৱৰ গৰ্ভত আছিলা জন্মিয়ে ভূপদেৱ সংসাৰৰ মায়াই তাক চুব নোৱাৰিলা পিতৃৰ ভালে নাচক দিয়ে जितु आহি আছে 10 মিনিট পাছত অলপ সময় চাম 10 মিনিটে চাম হ'ব দে
গলে ও বেসরি রূপ বিয়াহে ও বেসরি রূপ বিয়াহে আৰু বিয়াহৰ কাণ্ড দেখি পাছে বেসৰিয়ে মই পিছে বুঢ়া মানুহ মোক দেখি কিয় কাপোৰ পিন্ধিলা অ বেচৰি গলে Oh,